কলেজৰ পৰা বাহিৰে বাহিৰে ৰাস চাব আহিলোঁ। আমাৰ চিপাঝাৰৰ ৰাস প্ৰত্যেকবাৰে ভাল হয়, এইবাৰ জানো কি হ'ল। এইয়া সেইখিনিতে আৰু ৰাস হয়নে নহয়? আৰু বাকী কেইজনী ক'ত বা গ'ল ইফালে দোকানত ফুৰি আছে আৰু আমি ইফালে এনেই ফুৰি আছোঁ আৰু উতলা বিচাৰি আছে কিন্তু ৰাস চাবলগীয়া আমাৰ হাতত পইচা নাই, কাৰণ আমাৰ টিউশ্যনত যে পইচাবিলাক খোৱা যায় গ'ল। মই কৈছিলোঁ না ইয়াতে বাচ্ছা আছে দুজনীৰে এটা তাকে মানে পুতলা চাইছে আৰু পুতলা বিচাৰি আছে মাছ দুদানি বিচাৰি ফুৰিছে আৰু তাৰপিছত আৰু এইফালে এইখিনিয়ে মূৰ্তি আৰু বেলেগ ক'তো নাই। আৰু যদি মই ক'ৰবাত ৰাস চাব যাব পাৰোঁ, হাতত যদি পইচা পাতি মিলে তেতিয়াহ'লে নিশ্চয় আপোনালোকৰ যাম। ৰাসত পইচা নাই হাতত, তথাপিও আমি আৰু এটা আমাৰ চিপাঝাৰৰ বিখ্যাত মানে ফুচকাৰ দোকানখন আৰু চব দেখাওঁৱেই বাৰু।